শুনক আচলতে ৰাৱণ কোন? ৰাৱণ চৰকাৰ হ'ল বিজেপিৰ চৰকাৰ। যি চৰকাৰ বা যি ব্যক্তিয়ে ভাবে যে ধন বল বাহুবল হ'লে ক্ষমতা তেওঁলোকৰ লগত আছে, সদায় ক্ষমতা ব্যৱহাৰ কৰিব, পুলিচ, ইনকাম টেক্স, ED, CBI লগত লৈ তেওঁলোকে যথেষ্ট শক্তিশালী ভাবিছে, কিবা পূজা পাঠ কৰিলে তেওঁলোকে সদায় বাচি থাকিব। ৰাৱণো একে আছিলে। ৰাৱণো খুব পূজা কৰিছিলে, খুব হৱন কৰিছিলে। ৰাৱণো খুব শাস্ত্ৰৰ বাবে যথেষ্ট জ্ঞানী, খুব গুণী, খুব তেওঁলোকৰ এটা প্ৰতিভা আছিল। তথাপি শেষত কি হ'ল? শেষত অহংকাৰী হোৱাৰ কাৰণে তেওঁ পৰাজিত হ'ল আৰু তেওঁ সৰ্বনাশ হ'ল। স্যার দলে একে অৱস্থা বিজেপিৰ হ'বলৈ। স্যার দলে যদি আপোনাক পাৰ্টিটো দিয়ে নগল লগাব পৰা আপোনাৰ খেল কাৰ লগত হ'ব? দলে যদি মোক প্ৰাৰ্থিত্ব নিদিলেও মই 14টা সমষ্টি বিজেপিৰ বিৰুদ্ধে মই সংগ্ৰাম কৰি যাম আৰু ৰাজনৈতিকভাৱে নিজৰ দলটোক আৰু সক্ৰিয় কৰি যাম। ইতিমধ্যে ইউডিএফ প্ৰধান বদৰুদ্দিন আজমলীয়া ডাঙৰীয়া কৈছে নগাঁও লোক সমষ্টিখন মিয়া সমষ্টি আৰু ইয়াৰ পৰা মিয়া সাংসদ নিৰ্বাচিত হ'ব। এইটোৱে মোক নিজৰ বক্তৃতাত ক'লোঁ যে বদৰুদ্দিন আজমল ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কথাবোৰ একেই। কংগ্ৰেছ দলে হিন্দু মিয়া ৰাজনীতি নকৰে। এই হিন্দু মিয়া ৰাজনীতি বিজেপি। বদৰুদ্দিন আজমলে এটা কথা স্পষ্ট, আজি এদিন পূৰ্বে ঢিঙলৈকে আহিছিলে, তাত সেই মিটিংখনত তেওঁ এটা কথা কৈছে যে তেওঁলোকৰ এই সমষ্টিটো অলৰেডি তেওঁলোকে ঘোষণা কৰিলেই জিকিল বুলি, আৰু প্ৰক্ষেপিত প্ৰাৰ্থী আমিনুল ইছলামক সেই একে কথাই ক'লে। আৰু এটা কথা ক'লে যে এইবাৰ যদি আমিনুল ইছলাম এবাৰ সংসদলৈ যায় তেতিয়াহ'লে তেওঁ বক্তব্য ৰাখিব মিয়া ভাষাত। চাওক, AIUDF দলৰ কাৰণে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কামবোৰ যথেষ্ট ভাল। যিজন মুখ্যমন্ত্ৰী আজি বুলডোজাৰ ৰাজনীতি কৰি আছে, উচ্ছেদৰ ৰাজনীতি কৰি আছে, সেই মুখ্যমন্ত্ৰীজনৰ কামবোৰ AIUDF দলে যথেষ্ট ভাল পায়। আৰু আজমল চাহাবৰ নিজৰ ভায়েকে কৈছে যে ভাৰতৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হৈছে বৰ্তমান অসম চৰকাৰৰ মুখ্যমন্ত্ৰী। যেতিয়া এনেধৰণৰ কাম আৰু কথা ৰাইজে চায়, তেওঁ কোনটো অংকৰ দি নিজৰ বিজয়টো দেখা পাইছে মই বুজি পোৱা নাই। শেষত ৰাইজে নিৰ্ধাৰিত কৰিব। আৰু ৰাইজে যিকোনো ৰাজনৈতিক দল যি নিজৰ আদৰ্শ পাহৰি যায় আৰু নিজৰ ৰাইজক লগত বিশ্বাসঘাতক কৰে, সেই দলটোক কেতিয়াও আগবাঢ়ি যাবলৈ নিদিয়ে। মোৰ অসমৰ ৰাইজৰ ওপৰত বিশ্বাস আছে যে মৌলানা আজমল চাহাব আৰু AIUDF দল যিমানে কথা কিয় নকওক, শেষত গৈ অসমীয়া ৰাইজে সঠিক সিদ্ধান্ত ল'ব আৰু AIUDF দলৰ দুইমুখী ৰাজনীতিৰ বিৰুদ্ধে মাত মাতিব। AIUDFে য'তেই সভা সমিতি অনুষ্ঠিত কৰিছে তাতেই কিন্তু প্ৰাক্তন